আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক মোৰ ঘৰটো দেখুৱাম বুলি ভাবিছোঁ, মানে মোৰ থকা ঘৰটো দেখুৱাম বুলি ভাবিছোঁ। নাজানো কিমান দূৰ আপোনালোকে ভিডিঅ'টো ভাল পাব, কিমান বেয়া পাব, সেইটো পাছৰ কথা আৰু, কিন্তু দেখুৱাই দিওঁ বুলি ভাবিছোঁ আৰু ভিডিঅ'টো বনাই দিওঁ বুলি ভাবিছোঁ। কাৰণ এই বিষয়টোৰ ওপৰত বহু দিনৰ পৰা কমেণ্ট আহি আছিল যে মনোজ ভাই তোৰ ঘৰটো দেখুৱাচোন এবাৰ, তোৰ নাৰ্চাৰীখন এবাৰ ভালদৰে দেখুৱাচোন। নাৰ্চাৰীখন বাৰু ভালদৰে এদিন দেখুৱাই দিম, কিন্তু আজি ঘৰটো দেখুৱাই দিওঁ বুলিয়ে ভাবিছোঁ আৰু এটা মেইন কথা, বহুতেই এটা কথা ভাবে যে ভিডিঅ' এটা বনালে ভিডিঅ'টোৰ যদি বেকগ্ৰাউণ্ডটো বেয়া হয়, ভিডিঅ'টোৰ বেকগ্ৰাউণ্ডটো যদি ভাঙা হয়, ফুটা হয়, চিঙা হয়, তেতিয়াহ'লে সেই ভিডিঅ'টো মানুহে চাবলৈ ভাল নাপাব, মানুহে নাচাব। কিন্তু কথাটো তেনেকুৱা নহয়। ভিডিঅ'টোত আপুনি কি বুজাইছে, কি শিকাইছে, কি দেখুৱাইছে, সেইটোহে মেইন বস্তু। ভিডিঅ'টোৰ কণ্টেণ্টটোহে মেইন বস্তু, আপোনাৰ বেকগ্ৰাউণ্ডটো মেইন বস্তু নহয়। হয়, বেকগ্ৰাউণ্ডটো ভাল লাগে, কিন্তু কণ্টেণ্টটোতকৈ কেতিয়াও বেকগ্ৰাউণ্ডটো ডাঙৰ হ'ব নোৱাৰে। ঠিক তেনেদৰে আপোনালোকে মনোজ ভাইকে চিনি পায়, মনোজ ভাইকে ভাল পায়, আপুনি মোৰ সেই ঘৰডালক আপোনালোকে ভাল নাপায়, গম পাইছেনে বাৰু? इसीलिए मैं कुछ नहीं डर के, कुछ चिंता नहीं करके आज मैं मेरा घर दिखाने वाला हूँ आप लोगों को। তেতিয়াহ'লে বলক বেছি দেৰি নকৰি আহক। 1 2 3 4 এইটো চাওক, ভালদৰে আপোনালোকে লক্ষ্য কৰক। মোৰ পাছফালে যি দেখা পাইছে সেইটোৱে হৈছে মোৰ ঘৰটো। অকণমান ভিতৰলৈ যাওঁ আহক, অলপ ভুমুকি মাৰি চাওক কি আছে কি নাই, কিমান সম্পত্তি আছে, আহকচোন চাওঁ। ৰ'ব এইখিনিতে এটা কথা কৈ থওঁ আপোনালোকক, যিটো আপোনালোকে এতিয়া ঘৰ দেখা পাইছে অকণমান, বা যিটো এতিয়া মই দেখাম, এই ঘৰটো মোৰ নাৰ্চাৰীখনতহে আছে। মানে মই নাৰ্চাৰীখনত থাকোঁ যিহেতু, এই নাৰ্চাৰীখনতহে মোৰ এই ঘৰটো আছে। মোৰ অৰিজিনেল ঘৰটো এইটো নহয়। অৰিজিনেল ঘৰটো মোৰ অকণমান আঁতৰত আছে, কিন্তু কৰ্মসূত্ৰে মই ইয়াতে আজি 4-5 বছৰৰ পৰা ইয়াতে আছোঁ আৰু এই ঘৰটোতে আছোঁ। মই আগতে ভিডিঅ' এই চালিখন দেখা পাইছেনে, ঘৰখনৰ এই চালিখন, ইয়াত বহুত বেছি ভিডিঅ' বনাইছিলোঁ মই আৰু বনাইছোঁ। কাৰণ আগফালে বাৰাণ্ডাখনো নাছিলে আৰু এই চালিখন আছিলে মাত্ৰ ওপৰত, বেৰ চেৰ একো নাছিলে, আৰু তাতেই বহুত ভিডিঅ' বনাইছোঁ বুলি ক'ব লাগিব আৰু কিনো কৰিব, উপায় নাই। সদায় একেটা বেকগ্ৰাউণ্ড দেখাই থাকিলে অলপ বেয়া লাগে, কিন্তু উপায় নাই। এই চালখনতে মই বহুত বেছি ভিডিঅ' বনাইছোঁ মানে। কিন্তু এতিয়া টাপ চাপ থোৱা ঘৰে বনাই দিলোঁ আৰু বনাইছিলোঁ মুৰ্গী থ'বলৈ, মুৰ্গী পুহিবলৈ বনাইছিলোঁ, কিন্তু পৰিস্থিতিয়ে মানে অলপ খেলি মেলি কৰাই দিলে। সেইকাৰণে এতিয়া আৰু এইবোৰে থৈছোঁ আৰু। এই হাবি বননিবোৰ গুচাই যদি আমি চাওঁ, এইখন হৈছে ঘৰখনৰ বাৰাণ্ডা। চকী এখনে থৈ দিছোঁ এতিয়া বাৰাণ্ডাত। 4খন কিনিছিলোঁ সেইদিনাখন, 1500 টকা লৈছিলে কিন্তু। এইফালে বাৰাণ্ডাৰ বেৰখনতে মাস্ক 2খন ওলমি আছে, এখন ডেট পাৰ হৈ গ'ল, এখন মই ইউজ কৰোঁ আৰু মাজে সময়ে। আৰু কাষতে আছে এয়া ব্ৰাছ আৰু কলগেট, মানে ব্ৰাছ আৰু কলগেট থোৱাটো ভাগি থাকিলে, সেইকাৰণে মই এইটো বটলৰ পৰা কাটি মেলি বনাই লৈছোঁ। আপোনালোকেও বনাই ল'ব পাৰে বিনা খৰচত। আৰু এটা কথা, বাৰাণ্ডাতে মই থৈ দিছোঁ এডাল ৰড, দীঘল ৰড। কোনোবাই আহি ইয়াত যদি বহি মেলি যদি মোক উল্টা পুল্টা কৰে, এইডালৰ পৰা মই লগাই দিওঁ পুৰা পিঠিত। মোৰ আগৰ কমেডি ভিডিঅ'বোৰত আপোনালোকে ঘৰটো দেখা পাইছে বাৰু, কিন্তু ইমান ভালকৈ দেখা পোৱা নাই। সেইকাৰণে আজি একদম পুৰা A to Z দেখাই আছোঁ। এতিয়া চাওঁ আহক পাকঘৰটো। দিছ ইজ মাই বিউটিফুল পাকঘৰ। আহক চাওক কি আছে ইয়াত, পুৰা লাইভ দেখাই আছোঁ আপোনালোকক আজি। দৰ্জাখনত এনেদৰে হাতখন থ'ব লাগে, তাৰপিছত ঠেলি দিব লাগে, তেতিয়া খোল খাই যায়। এয়া চাওক, এইফালে বয়াম কেইটামান আছে, মিক্সাৰ মেচিন, মুড়ি ভৰাই থোৱা আছে ইয়াত, আৰু দালি অলপ চলপ আছে আৰু
এইফালে কাপ প্লেট আলহী অতিথি আহিয়ে থাকে মোক লগ কৰিবলৈ নতুন নতুন কাপ কিনি থৈ দিছোঁ প্লেট কিনি থৈ দিছোঁ আৰু আমাৰ ইয়াৰ মানে পানীখিনি বহুত বেয়া বহুত আইৰণ পানী সেই আইৰণ পানীৰ পৰা ধুলে মানে কি হৈ যায় কাপবোৰ ইয়াত কিনাৰে কিনাৰে দাগ বহি যায় এনেদৰে বহুত প্ৰব্লেম বহুত পানীৰ বহুত অসুবিধা ইয়াত বহুত আইৰণ পানী আৰু এই এনেকুৱা আইৰণ পানী মানে ফিল্টাৰ কৰি নকৰি যদি কাপোৰ ধোৱা যায় সেই আইৰণ পানীৰ পৰা কাপোৰ হৈ নাথাকে আৰু এইফালে গেছ চিলিণ্ডাৰ পানী ফিল্টাৰ এইটো মিক্সাৰ মেচিনটো আৰু এইটো অকণমান আগতে মই চাহ খাইছিলোঁ ইয়াত থৈ দিছোঁ নাই ধোৱা এতিয়ালৈকে আৰু একো নাই এইফালে চাউলৰ টিং পানীৰ টিং কুকাৰ বাছ এইটোৱে আৰু ঘৰটোতো দেখুৱালোৱে বাহিৰৰ পৰা বাৰাণ্ডাখন দেখুৱালোঁ পাকঘৰটো দেখুৱালোঁ এতিয়া চাওঁ আহক মই মোৰ ভিডিঅ' বনোৱা ৰুমটো আহক মাকা এয়া চাওক এইটোৱে হৈছে মোৰ প্ৰায়ভাগ বহুত বেছি ভিডিঅ' বনাইছোঁ মই এই ৰুমটোতে এখন বিচনা এনে আছে ইয়াত হোৱা নহয় আৰু এইবিলাক এই ফটো চটো দেখা পাই হয়তো গম পাইছে আপোনালোকে এইটোৱে ভিডিঅ' বনোৱা ৰুমটো আৰু এখন ফেনখন দেখা পাইছে এইটো প্লাগ চাই লওক আৰু এইফালে চাওক ভিডিঅ' কৰা ষ্টেণ্ডডাল লটকাই থোৱা আছে হয়তো কিছুমানে জানিবলৈ ইচ্ছা কৰিব যে শ্বকেছটোৰ ভিতৰত আছে কি বেলেগ তেনেকুৱা একো নাই শ্বকেছটোৰ ভিতৰত যদি ওচৰলৈ যাওঁ ইয়াত লকটো লগাই থৈ দিছোঁ টিভি এটা আছে LG টিভি LED টিভি এনে আৰু নামত ইউজ কৰা নহয় পেলাই থৈ দিয়া হ'ল আৰু এইফালে চেচমামো পৰি আছে আৰু বেপাৰৰ এইফালে যদি এই পটলা চটলা পৰি আছে কিছুমানে গিফ্ট চিফ্ট দিয়া আৰু এয়া চিলভাৰ প্লে বটনটো ইয়াতে লটকাই থৈ দিছোঁ মানে নহয় চৰি দেই ইয়াতে থৈ দিছোঁ কাৰণ বাহিৰত এনেকৈ বেৰেচে মানে ওলমাই থ'ব নোৱাৰোঁ কাৰণ বহুত ধূলি পৰে এনেকুৱা ধূলি পৰে মানে সেইটো আৰু চিলভাৰ প্লে নে গল্ডেন প্লে এসপ্তাহমান থোৱাৰ পাছতে মানে চিন চাপে নোহোৱা হৈ যাব এনেকুৱা ধূলি পৰে সেইকাৰণে ভিতৰতে ভৰাই থৈ দিছোঁ বাকী এয়া আৰু একো নাই আৰু এইটো যদি মই খুলি চাওঁ ঢাকনিখন চোলা তোলা থৈ দিছোঁ ইয়াত মোৰ ছেকেণ্ডটো খালী মাত্ৰ এটা মৌজোলৰ বটল আছে আৰু এইফালে মানে মোৰ ভিডিঅ' কৰাৰ ভাইন্স এই কমেডি ভিডিঅ'বোৰ যে বনাইছিলোঁ তাৰ মানে কমেডি ভিডিঅ'বোৰ যে বনাওঁ তাৰ এইবোৰ সঁজুলি আছে আৰু ধৰক কাপোৰ কানি এয়া আপোনাৰ গ্ৰীণ স্কিন গামোচা কিবা কিবি এনেকৈ চুলি তুলি এনেকুৱা আছে আৰু একেবাৰে তলৰটোত সেয়া চাকু লাইট মোবাইল মানে যিবোৰ আৰু যন্ত্ৰ পাতিবোৰ আৰু বাকী একো নাই সেয়াই বুজিব পাৰিছে হয়তো ভিডিঅ' কৰা ৰুমটোতো আপোনালোকক মই দেখুৱাই দিলোঁ ভালকৈ এতিয়া চাওঁ আহক মোৰ শোৱা ৰুমটো চাবলৈ হ'লে এই পৰ্দাখন পাৰ হৈ যাব লাগিব আহক এইয়া চাওক পোনপ্ৰথমে চাওক এই আলনাটো চাওক একোৱেই নাই কাপোৰেই নাই কাপোৰৰ কথাটো বাদেই দিছোঁ আৰু বাদ দিয়ক সেইবিলাক এয়া চাওক টেবুলখনৰ ওপৰত চকী এটা বাকচ এটা আছে এই বাকচটো খালী বাকচ একো মাল নাই ইয়াত আৰু এইফালে চাওক আমাৰ মা সৰস্বতী আৰু আনফালে চুইচবিলাক আৰু এইবিলাক কিনো ক'ম আৰু এইখন এখন ভাঙা ফেনখন ভালে আছে খালী ইয়াৰ যিখন ঢাকনিখন সেইখন মাত্ৰ এৰাই গৈছে বাহিৰত পৰি আছে ক'ৰবাত এয়া চকী এখন আৰু এইযোৰ মোৰ চেণ্ডেল দেই পুৰণা হৈ গৈছে আৰু বেচেৰি এয়া মোৰ শোৱা বিচনাখন এয়া ইয়াতে আৰু হৈ মেলি এডিট চিডিট কৰি থাকোঁ আৰু বাহিৰততো মহৰ কামৰণিত থাকিবই নোৱাৰি সেইকাৰণে ইয়াতে গা ঘেলাই ইয়াতে আৰু চাই লওক আৰুনো কি দেখুৱাম সকলোতো A to Z দেখুৱাই দিলোঁ আশীৰ্বাদ কৰক যাতে ভৱিষ্যতে এটা পকা ঘৰ বনাব পাৰোঁ এটা বস্তু পাহৰি গ'লোঁ দেখুৱাবলৈ লেটিংটো হ'ব সেইটো পাছত দেখুৱাম বাৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ কেনেকুৱা পালে জনাব যদি বেয়াও পাইছে জনাব যদি ভাল পাইছেও জনাব লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ।